নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ব্লগ, ৰেচিপি নাইবা মই নাচা গান গোৱা ভিডিঅ' লৈ অহা নাই। আহিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ', মানে মোৰ বোৱা কাপোৰৰ কালেকশ্যন আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যিহেতু মেখেলা চাদৰ আমাৰ অসমীয়া জাতীয় সাজপাৰ হয়, আমি সকলোৱে ভাল পাওঁ। মইতো মেখেলা চাদৰ পিন্ধি বহুত বেছি ভাল পাওঁ, কিন্তু কেতিয়াবা সময়ৰ অভাৱত কলেজ যাব লগা হ'লে, ময়ূৰো আছে কলেজতো ড্ৰেছ ধৰা বন্ধা থাকে, বা কেতিয়াবা ক'ৰবাত যাব লগা হ'লে দৌৰা দৌৰি ময়ূৰৰ বাবে কুৰ্তা পিন্ধো, কিন্তু মেখেলা চাদৰ মোৰ খুবেই প্ৰিয়, মই বহুত বেছি ভাল পাওঁ। আপোনালোক এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু অকণো স্ক্ৰিপ্ট নকৰাকৈ চাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। দেখুৱাব ওলাইছোঁ মোৰ বোৱা চাদৰৰ কালেকশ্যন। এইখন এখন মোৰ বোৱা চাদৰ, দেখিছেনে? এনেকুৱা এইখন সেউজীয়া হয়, বগাত সেউজীয়া পাৰি দিয়া, আৰু এয়া সেউজীয়াৰে ফুল বচা, দুয়ো চাইডে একেই ফুল আছে। মই নেক্সট বেলেগ চাদৰ এখন লৈ আহিছোঁ। এখন চাদৰ, এইখন হৈছে পিংক কালাৰ, চাদৰখন ওলটা হৈ আছে, দেখুৱাই আছোঁ। এইখন পিংক কালাৰৰ চাদৰ, এইখনত ফুল দিয়া নাই, এনেকুৱাকে মায়ে কাৰা পাৰি পাৰি থৈ দিছে। দুটা চাইডে তেনেকুৱাই মাজত ব্লেংক আছে। যেনেকুৱাই নহওক, ফুল দিয়াই হওক নিদিয়াই হওক, পিন্ধি বহুত বেছি আৰাম লাগে আৰু মই খুব ভাল পাওঁ। এখন বগা চাদৰে ইয়াত ৰঙা পাৰি দিয়া আছে, আৰু এইবোৰ ৰঙাৰে বুটা বাচি দিছে মায়ে হাতে, মেচিনত বচা নহয়, হাতেৰে বচা ফুল। দুইটা চাইডে একেই। এখন সেউজীয়া চাদৰ, এয়া দেখিছেনে? এই চাদৰখনো মায়ে আঁচলটোত এনেকুৱাকে কাৰা পাৰি পাৰি দিছে। এখন সেউজীয়া চাদৰ, তাত মায়ে পিংক কালাৰেৰে মাজে মাজে বুটা বাচি দিছে, এয়া দেখিছেনে? মাজত কিন্তু ফুল দিয়া নাই এইখনৰো। বহুত বেছি মৰম লাগে, পিন্ধিলেও মৰম লাগে, আৰু মোৰ বহুত বেছি মৰমৰ, সেইবাবে পিন্ধাই নাই, সাঁচি থৈ দিছোঁ। এখন পিংক কালাৰ হয়, পিংক কালাৰে ইয়াতে মায়ে এনেকুৱাকে ফুল বাচি বাচি দিছে, এয়া দেখিছেনে? ইমান বেছি মৰম লাগে এই চাদৰখন মোৰ। সেউজীয়া পাৰি দিয়া চাদৰ, এইখন চিম্পুলকে দি থৈ দিছে, এনেকুৱাকে ডাঙৰকে সেউজীয়াৰে এইখিনি বৈ দিছে, আৰু ইয়াতে এইটো কাৰা পাৰি দিছে। কেনেকুৱা লাগিছে আপোনালোকৰ? এইবাৰ মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেখেলাৰ কালেকশ্যন। তো মেখেলাৰ কালেকশ্যনো আপোনালোকে চাই নিশ্চয় ভাল পাব। তো আহক আৰম্ভ কৰোঁ। এইখন এখন পাটৰ মেখেলা হয়। পাটৰ মেখেলা মানে এইখন এখন আমাৰ আগতে পাটৰ শাল আছিল, তো তাতে মায়ে মানে লাষ্টৰ ফালে এনেকুৱাকে বৈ লৈছে, লৈ এয়া দেখিছেনে? ইমান মৰম লগাকৈ ফুলবোৰ এম্ব্ৰইডাৰী কৰি লৈছে মায়ে। নেপাহৰিব। এইখন এখন মেখেলা, দেখিছেনে? ইমান বেছি মৰম লাগে এই মেখেলাখন। এখন মেখেলা দেখিছেনে? মায়ে এয়া বগাত নীলা বৈ দিছে, তো কালাৰটো চাই কালাৰৰ নিচিনা হৈ গৈছে, আৰু ৰঙাৰে ফুল পাৰি দিছে, এয়া দেখিছেনে? ৰঙাৰে ফুল পাৰি দিছে, দেখিছেনে? সেইখনৰ লগত এইখন একেলগে বোৱা মেখেলা, সেইখন ৰঙাৰে দিছে, আৰু এইখন হালধীয়াৰে দিছে, হালধীয়াৰে ফুল পাৰি দিছে। এইখনো তেনেকুৱাই ছেম, মাত্ৰ এইখনত ওপৰৰ ফালেও ফুল দিছে, আকৌ ইয়াতে দিছে, এয়া দেখিছেনে? আকৌ এইখন এখন মোৰ সকলোতকৈ প্ৰিয় মেখেলা হ'ল এইখন দেখিছেনে? কলা, এইখন মায়ে ছোৱালী অৱস্থাতে বোৱা মেখেলা হেনো, সাঁচি থৈ দিছে এতিয়ালৈকে।
দেখিছেনে মায়ে ছোৱালী অৱস্থাতে হাতেৰে বোৱা মেখেলা ইমান ধুনীয়া লাগে যেন মেচিনতহে বৈছে তেনেকুৱা লাগে কিন্তু হাতেৰে ফুল পাৰিছে হাতেৰে বৈছে দেখিছেনে মোৰ খুব বেছি মৰমৰ হয় এই মেখেলাখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন এইখন এখন মেখেলা এইখন দেখিছেনে এইখন মেখেলাও খুব বেছি মৰম লাগে এয়া এইটো হৈছে বগাত সাফ কালাৰ বুইছে এয়া গোলপীয়া পিংক কালাৰেৰে ফুল দিছে দেখিছেনে ফুলটো দেখিছেনে আপোনালোকে ধৰিব পাৰিছেনে নাইবা মোৰ খুব বেছি ভাল লাগে এই মেখেলাখন দেখিছেনে মায়ে এইবোৰ ফুলবোৰ বেলেগ বেলেগ ডিজাইন দি বুইছে একেলগেই চাগে লগাইছিল এইটো কি কালাৰ হয় বা নাজানো বগাত কিবা এটা কালাৰ বুইছে মই নাজানো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব দেখাত এনে ছাই কালাৰ যেনে লাগিছে দেখিছেনে চিম্পুল হয় তথাপি মেখেলাখন মৰম লাগে এয়া দেখিছেনে এইটো হৈছে চাৰ্ফ কালাৰ ইয়াতে মায়ে কলাৰে কাৰা পাৰি দিছে মেখেলা দেখিছেনে এই মেখেলাখন মোৰ খুব বেছি প্ৰিয় মেখেলা হয় এই মেখেলাখনো আমাৰ যেতিয়া পাট কাপোৰৰ শাল আছিল তেতিয়া আমি বহুত বেছি সৰু হৈ আছিলোঁ মাহঁতে কৈছে তো তেতিয়াই মায়ে বুই থৈ দিছিল চিম্পুলকৈ একেবাৰে উকাকৈ বুই লৈছিল মায়ে লৈ পেলাই এয়া এম্ব্ৰইডাৰী কৰি লৈছে এম্ব্ৰইডাৰীটো দেখিছেনে ইমান বেছি ধুনীয়া হৈছে এম্ব্ৰইডাৰীটো বহুত বেছি ভাল লাগে মোৰ এই মেখেলাখন আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আজি এইখিনিয়ে আৰু আছে বোৱা কাপোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে যদি মৰম কৰে আকৌ ভিডিঅ' লৈ আহিম এনেকুৱা ধৰণৰ বোৱা কাপোৰৰ কালেকশ্যনৰ ওপৰতো ভিডিঅ' বনাম দেউতাই যিহেতু গামোচাৰ ব্যৱসায় কৰে বহুত বেছি গামোচা আছে যেনেকুৱা ধৰণৰ গামোচা লাগে তেনেকুৱা ধৰণৰ গামোচা আমাৰ ঘৰত আছে তো গামোচাৰ ভিডিঅ' মই লৈ আহিম অতি সোনকালে চাই থাকি মোৰ ভিডিঅ'বোৰ আপোনালোকে কণ্টিনিউ কৰি থাকিব লাগিব গামোচাৰ ভিডিঅ' পাব আকৌ বোৱা কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' পাব এই বেলেগ বেলেগ সোৱাদৰ ভিডিঅ' পাই থাকিব কলেজ খুলিছে কলেজত গ'লে তেনেকুৱা ভিডিঅ'ও পাব তো এইখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যদি আপুনি মোৰ চেনেলত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বিদায় লৈছোঁ বাই বাই লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে